নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছা কুশলে আছা ঘৰতে আছা সুস্থ আছা সুৰক্ষিত আছা যোৱাটো ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ সৃষ্টি কৃষ্টি ইউটিউব চেনেলৰ জৰিয়তে আধুনিক অসমীয়া নাট্য সাহিত্যৰ ধাৰা আজি আমি সেই ভিডিঅ'টিৰ দ্বিতীয় চোৱা আলোচনা কৰিম আশা কৰিছোঁ মোৰ এই ভিডিঅ'টিয়ে তোমালোকক যথেষ্ট পৰিমাণে সহায় কৰিব আজি আৰম্ভ কৰিছোঁ বিংশ শতাব্দীৰ নাট্য বিকাশ পদ্মনাথ গোহাঁই বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই বিংশ শতাব্দীৰ নাট্য সাহিত্যৰ আৰম্ভণিৰ মূল গুৰি ধৰোঁতা বুলি কোৱা হয় প্ৰত্যেকৰে একোখন প্ৰহসন ঊনবিংশ শতিকাত প্ৰকাশ হৈছিল যদিও বিংশ শতিকাৰ পৰাহে তেওঁলোকৰ নাট্য সাহিত্যৰ যিটো ধাৰা সেইটোৱে গতি কৰে গোহাঁই বৰুৱাৰ গাঁওবুঢ়া 1897 তেতন তামুলী 1909 আৰু ভূত নে ভ্ৰম 1924 এই তিনিওখন হৈছে প্ৰহসন জয়মতী 1900 গদাধৰ 1907 সাধনী 1911 আৰু লাচিত বৰফুকন 1915 এই চাৰিখন বুৰঞ্জীমূলক নাটক আৰু বান ৰজা 1932 এইখন হৈছে গোহাঁই বৰুৱাৰ পৌৰাণিক নাটক এইকেইখনৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে পদ্মনাথ গোহাঁই বৰুৱাই লিখা এখন প্ৰহসনৰ নাম লিখা তেতিয়া তোমালোকে তেতন তামুলী ভূত নে ভ্ৰম নতুবা গাঁওবুঢ়াৰ নাম লিখিব পাৰিবা দ্বিতীয়তে আমি আহিলোঁ লক্ষ্মীনাথ বেজবৰুৱা আমি আগৰটো ভিডিঅ'ত কৈছে যে লিটিকাই জোনাকীৰ প্ৰথম চোৱাতেই লিটিকাই নামৰ নাটকখন খণ্ড খণ্ডকৈ প্ৰকাশ পাইছে আৰু লিটিকাই হৈছে এখন ধেমেলীয়া নাটক 1894 চনত প্ৰকাশ কৰে তাৰ পিছত তিনিখন প্ৰহসন ক্ৰমে নোমল পাচনি আৰু চিকৰপতি নিকৰপতি 1913 চনত প্ৰকাশ পায় তেওঁৰ গহীন নাটক তিনিওখনেই হৈছে বুৰঞ্জীমূলক জয়মতী কুঁৱৰী 1915 বেলিমাৰ বিয়োগান্তক নাটক আৰু চক্ৰধ্ব সিংহ 1915 সুখনান্তক ঐতিহাসিক নাটক সাধাৰণতে আমাৰ খেলিমেলিটো ইয়াতেই হয় জয়মতী কুঁৱৰী আৰু জয়মতী কুঁৱৰী নাটকখন ৰচনা কৰিছে লক্ষ্মীনাথ বেজবৰুৱাই 1915 চনত আকৌ জয়মতী নাটকখন ৰচনা কৰিছে পদ্মনাথ গোহাঁই বৰুৱাই 1900 চনত এই দুটা সাধাৰণতে আমাৰ খেলিমেলি হয় এইটো খেলিমেলি নকৰিবা জয়মতী বুলি সুধিলে নাট্যকাৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা আৰু জয়মতী কুঁৱৰী বুলি ক'লে হ'ব লক্ষ্মীনাথ বেজবৰুৱা তাৰপিছত আমি আহিছোঁ বেণুধৰ ৰাজখোৱাৰ এখন অন্যতম নাটক হৈছে সেউতী কিৰণ দুৰ্যোধনৰ উৰুভংগ আৰু তক্ষযজ্ঞ তেওঁৰ তিনিখন প্ৰহসন তেওঁৰ নামত পোৱা যায় সেয়া হ'ল তিনি খৈনী 1918 অশিক্ষিতা খৈনী 1912 আৰু কুৰি শতিকাৰ সভ্যতা 1908 ইয়াৰ উপৰিও তেওঁ চোৰৰ সৃষ্টি জমপুৰি আৰু টোপনিৰ পৰিণাম ৰচনা কৰিছে দুৰ্গাপ্ৰসাদ মজিন্দৰ বৰুৱাৰ এখন উল্লেখযোগ্য নাট ইতিমধ্যে আমি প্ৰথম চোৱা ভিডিঅ'ত উনুকিয়াইছোৱে মহৰী সেইখন হৈছে প্ৰহসন গুৰু দক্ষিণা আৰু বৃক্ষকেতু হৈছে পৌৰাণিক নাটক মহৰী হৈছে এখন প্ৰহসন চন্দ্ৰধৰ বৰুৱাৰ মেঘনাদ বধ 1904 তিলোত্তমা সম্ভৱ 1926 ৰাজৰ্ষি 1937 এই তিনিওখন হৈছে পৌৰাণিক নাটক চন্দ্ৰধৰ বৰুৱাৰ গ্ৰন্থাৱলীত পুনৰ্জন্ম মোগল বিজয় আহোম সন্ধ্যা আৰু বিয়া বিলালৈ এই চাৰিখন নাটকো তেওঁৰ ৰচনাৱলীত সন্নিৱিষ্ট হৈছে তাৰপিছত আমি আহিছোঁ দুৰ্গেশ্বৰ শৰ্মাৰ পাৰ্থ পৰাজয় 1909 বালিবধ 1919 চন্দ্ৰাৱলী 1910 এই চন্দ্ৰাৱলী নাটখন শেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ অসমীয়া
ভাঙনিৰ অনুবাদ নাটক। তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে শ্বেক্সপিয়াৰৰ এজ ইউ লাইক ইট নাটকখনৰ অনুবাদ নাটকখনৰ নাম কি আৰু কোনে ৰচনা কৰিছে। তেতিয়া তোমালোকে লিখিব লাগিব দুৰ্গেশ্বৰ শৰ্মাৰ চন্দ্ৰাৱলী। চনটো হৈছে 1910 চন। শৈলধৰ ৰাজখোৱাৰ বিদ্যাৱতী 1918 আৰু অসম গৌৰৱ। এও কি কৰিছে, এও শ্বেক্সপিয়াৰৰ অথেলো নাটকৰ অনুবাদ কৰি ৰঞ্জিত নামেৰে অনুবাদ প্ৰকাশ কৰিছে। যদি সোধা হয় যে শ্বেক্সপিয়াৰৰ অথেলো নাটকৰ অনুবাদ নাটকখনৰ নাম কি, তেতিয়া তোমালোকে লিখিব লাগিব ৰঞ্জিত। ৰচনা কৰিছে শৈলধৰ ৰাজখোৱা। শেষত আমি আহিছোঁ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। তেওঁ গৃহলক্ষ্মী 1911, কৃষ্ণলীলা কাব্যৰস প্ৰধান এখন নাটক। ইয়াৰ উপৰিও তেওঁ দুন্দুৰী দমন নামৰ এখন নাটক ৰচনা কৰিছে। এনেকৈ নাট্যকাৰসকলে নিজৰ নিজৰ নাট্য চৰ্চাৰে নাট্য সাহিত্যত নিজৰ নিজৰ নাম অক্ষুণ্ণ ৰাখিছে। আকৌ পিছৰচোৱা ভিডিঅ'ত আমি শেষৰ কেইজন নাট্যকাৰৰ সৈতে আলোচনা কৰাৰ লগতে এই অসমীয়া নাট্য সাহিত্যৰ ধাৰাৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা অহাৰ সম্ভাৱনা আছে তাৰ ওপৰত আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত ৩য় খণ্ডত। আশা কৰিছোঁ ইমানখিনি আলোচনাই তোমালোকক যথেষ্ট পৰিমাণে সহায় কৰিছে। কিবা যদি বুজি নোপোৱা বা কিবা তোমালোকৰ সুধিব লগা থাকে তেন্তে মোক কমেণ্ট বক্সত মেছেজ কৰিবা, কমেণ্ট কৰিবা। মই গম পাম, মোৰ ফোন নাম্বাৰটো সংগ্ৰহ কৰি ল'ব পাৰিবা। ঘৰতে থাকা, সুৰক্ষিত থাকা, নিজৰ পঢ়াখিনি এই ভিডিঅ'সমূহ চাই পঢ়াখিনি আগবঢ়াই নিয়া। পৰৱৰ্তী পৰীক্ষাত সুফলেৰে উত্তীৰ্ণ হ'বা বুলি মই আশা ৰাখিছোঁ। এইখিনি কৈয়ে আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।